নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি বনাব লৈছোঁ মধুলং টেঙা আৰু মাছ। আৰু এইফালে মই লৈ লৈছোঁ মধুলং টেঙা, কেইডোখৰমান মাছ, কেইফুটামান নহৰু, এটা সৰু পিঁয়াজ আৰু কেইটামান কেঁচা জলকীয়া। আৰু কেৰাহীত তেল গৰম কৰি লৈছোঁ। ইয়াতে মাছ কেইডোখৰ এপিচকৈ দি ধুনীয়াকৈ হাফ ফ্ৰাই কৰি ল'ম। তৰকাৰীত দিয়া মাছ সাধাৰণতে মই হাফ ফ্ৰাইয়ে কৰি লওঁ। সেইকাৰণে ধুনীয়াকৈ গোটেইখিনি পিচ মই ধুনীয়াকৈ হাফ ফ্ৰাই কৰি ল'ম এপিচকৈ। মাছ কেইপিচ লুটিয়াই দিছোঁ, আনটো ফালেও যাতে ধুনীয়াকৈ হাফ ফ্ৰাই হৈ উঠে। মাছ কেইপিচ ফ্ৰাই কৰা হৈ গৈছে আৰু এটা বাচনত উলিয়াই লৈছোঁ মাছখিনি। আৰু এই তেলখিনি এতিয়া দি দিছোঁ পাঁচফোৰণ, পিঁয়াজ, নহৰু কেইফুটা কাটি লৈছিলোঁ তাকো দি দিছোঁ আৰু হেতা এখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া দি দিছোঁ ফালি দিছোঁ 3টা কেঁচা জলকীয়া, হেতা এখনেৰে ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ। গোটেইখিনি ধুনীয়াকৈ ৰঙা হৈ উঠিছে আৰু নহৰুৰ বৰ ধুনীয়া এটা ফ্লেভাৰ ওলাইছে। এতিয়া কাটি ৰখা মধুলং টেঙাখিনি দি দিছোঁ। দি দিছোঁ সোৱাদ অনুসাৰে নিমখ আৰু হালধি। মধুলং টেঙাখিনি দিয়াৰ লগে লগে ধুনীয়াকৈ একদম জহিয়ে গৈছে। হেতাৰে এনেকৈ লৰাই দিছোঁ। শাকখিনি একদম ভাজি তেনেকৈ পটককৈ জহি অকণমান হৈ গ'ল। আৰু ইয়াতে দি দিছোঁ এতিয়া পানী জোখমতে। হেতা এখনে এনেকৈ লৰাই দিছোঁ আৰু এতিয়া ঢাকোন দি ৰাখিম পাচলিটো যাতে ধুনীয়াকৈ উতল আহে। ধুনীয়াকৈ উতল আহি গৈছে আৰু এতিয়া ইয়াতে দি দিছোঁ ফ্ৰাই কৰি ৰখা মাছকেইডোখৰ। ধুনীয়াকৈ লৰাই দি ঢাকোন দি ৰাখিম। মিডিয়াম ফ্লেমত ঢাকোন দি ৰাখিম কেইমিনিটমানৰ কাৰণে, যাতে ধুনীয়াকৈ মাছখিনি সিজি উঠে। আৰু এচক ধুনীয়াকৈ উতল আহি গৈছে, আঞ্জা প্ৰায় ৰেডি হৈ গৈছে। এয়া হৈ গ'ল আমাৰ মধুলং টেঙা আৰু মাছৰ তৰকাৰী। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ।